লাইভলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই ৰাজা বৰভূঞাই আৰু এই মুহূৰ্তত অসমৰ 126টা সমষ্টিত 24 লাইভৰ জৰিয়তে আমি এক বিশেষ অনুষ্ঠান প্ৰচাৰ কৰি আছোঁ। দিছপুৰলৈ যাব কোন আৰু এই মুহূৰ্তত হোজাই জিলাৰ অসমৰ 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চিত এটা সমষ্টি 90 নং যমুনামুখ সমষ্টিত আমি উপস্থিত আছোঁ। আমাৰ লগত আছে চাংমাজি অঞ্চলৰ ডবকা অঞ্চলৰ যথেষ্ট ৰাইজ আৰু বিজেপি সমৰ্থিত যি মিত্ৰজোঁটৰ এজেপিৰ প্ৰাৰ্থী সাদিকুল্লাহ ভূঞা ডাঙৰীয়া লগতে যথেষ্ট কৰ্মী আছে। আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম, কিয়নো আজমলৰ দখলত AIUDFৰ জন্মলগ্নৰ পৰা আজমলৰ দখলত আছে এই যমুনামুখ সমষ্টি। যমুনামুখ বাকীৰ কাৰণে কিমান উন্নয়ন কৰিলে, কিমানখিনি লাভান্বিত হৈছে ৰাস্তা ঘাটকে আদি কৰি স্কুল কলেজৰ ক্ষেত্ৰত। ইতিমধ্যে পুনৰবাৰ চতুৰ্থবাৰৰ কাৰণে আজমলৰ ভাতৃ আলহাজ চিৰাউদ্দিন আজমল প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে ৰাইজৰ মাজত আছে। ৰাইজে কাক নিৰ্বাচিত কৰিব এইবাৰ, এজেপিক নে এজিপিক নে AIUDFক নে আন দলৰ যিসকল প্ৰাৰ্থী আছে, আমি পোনে পোনে তেওঁৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম।